পুনৰ আৰু এটি কবিতা। কবিতাটিৰ শিৰোনাম আনপ্লেনড প্ৰেমিকা। যেতিয়া মই ডেকা চেঙেৰা আছিলোঁ, যোৰহাটৰ পুলিবৰত গৈ মই পঢ়া শুনা কৰিছিলোঁ। দেখাত ইমান খাচ নাছিলোঁ, কিন্তু স্বভাৱত অলপ বদমাছ আছিলোঁ। লগৰজনে ছোৱালীবোৰৰ ক্ৰাছ হৈ ফুৰে আৰু মই বাছ ৰুমত বহি মোৰজনী অহালৈ কৰোঁ মাথো অপেক্ষা আৰু অপেক্ষা। হঠাৎ দেখিলোঁ কলেজত, ঐ চা তোৰ লগত ভাল মিলিব, মোৰ লগৰবোৰে ক'লে। মই বোলো ৰহ ময়ো চাওঁ। OMG, কি বে, মুখৰ পৰা এনেকৈ মাত ওলাই গ'ল। মই বোলো নাম কিয়? ৰ মাতি দিওঁ বুলি লগৰজনে ক'লে। মই বোলো ৰ না চাব দে। OMG, কি বস্তু বে। এক্সকিউজ মি, ভণ্টি তোমাৰ নাম জানিব পাৰিমনে বুলি লগৰজনে সুধি পেলালে। বেচেৰিয়ে লাজতে নামটো ক'লে যদিও টাইটেলটোহে শুনিলোঁ, কিবা গগৈ বুলি। ৰ ছাইড দে বুলি মোক ঠেলি আঁতৰাই দিলে আৰু আমাৰ আগতে মোৰ লগৰজনে ফ্ৰেণ্ডশ্বিপ কৰি ল'লে। মুখত বহুত ভাল ভাল গালিয়ে জুপুকা মাৰি বহি আছিল তাক কিবা ক'বলৈ, কিন্তু নক'লোঁ। ঐ টকবি, তোৰ নহ'ব, তই এই LP স্কুল যা। মই বোলো হ'ব দে, হৰ কুত্তে কা দিন আতা হে। এদিন শুনিলোঁ গগৈয়ে হেনো লগৰটোক ঠগিলে। মই ভিতৰি বৰ ৰং পালোঁ। মই বোলো ভগৱানে যি কৰে ভালেই কৰে দে বুলি সহানুভূতিও দিলোঁ। ময়ো যোৰহাটত একো নাপাই ঘৰলৈ বুলি বাট ধৰিলোঁ। নগাঁৱৰ বাছখনৰ পৰা নামিয়ে দেখোঁ এজনী বগীকৈ ছোৱালী দেখোন লেডিজ চাইকেলত কেকু জেকুকৈ আগবাঢ়িছে। মই বোলো কোন হয় চাওঁচোন। দেখিলোঁ কিবা যেন ভাল লাগি গ'ল আৰু মই ভবাই নাছিলোঁ যে এনেকুৱা এটা ঘটনা মোৰ লগতো হ'ব পাৰে। আজি বহুত দিনৰ মূৰত যেন কিবা এটা ভাল লাগিল। এতিয়া সেই মই প্লেন কৰিলোঁ যে য়েছ, এই হ'ব মোৰ আনপ্লেনড প্ৰেমিকা, এই হ'ব মোৰ আনপ্লেনড প্ৰেমিকা। য়েছ।